This application only for single London के लिए। This is Hafizul and welcome back to my YouTube channel Tech Story. So friends, আজি মই এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে কথা পাতিম যিটো হয়তো আপোনালোকে নাজানে। So friends, ভিডিঅ'টো সম্পূৰ্ণ চাব। Now friends, let's go to start. আজি মই এনেকুৱা এটা এপ্লিকেশ্যনৰ বিষয়ে কথা পাতিম। আপোনালোকে গান শুনি থাকে, হিপ হপ, ডিস্কো, জাজ ইত্যাদি প্ৰকাৰ আপোনালোকে গান শুনি থাকে। চ' ফ্ৰেণ্ডছ, আজি মই যিটো এপ্লিকেশ্যনৰ বিষয়ে কথা পাতিম সেই এপ্লিকেশ্যনটো ইউটিউবৰ লগত লিংক আছে। আৰু এই এপ্লিকেশ্যনৰ নামটো মই এতিয়াই কৈ দি আছোঁ। এই এপ্লিকেশ্যনৰ নামটো হ'ল ফ্ৰী মিউজিক ফৰ ইউটিউব ষ্ট্ৰীম। আৰু এই এপ্লিকেশ্যনটো কি কৰে, ইউটিউবৰ ভিডিঅ' আৰু এই এপ্লিকেশ্যনত থকা ভিডিঅ'বোৰ কি কৰে, আপুনি হেণ্ডি ফ্লোটিং পপ আপ ফৰ মাল্টিটেষ্টিঙত আপোনালোকে শুনিব পাৰে। আৰু এই এপ্লিকেশ্যনটোত আপোনালোকৰ নিজৰ ফেভাৰেট আৰ্টিষ্ট আৰু নিজৰ প্লেলিষ্ট ক্ৰিয়েট কৰিব। আৰু এই এপ্লিকেশ্যনৰ আটাইতকৈ ডাঙৰ ফিচাৰ্ছটো হ'ল, আটাইতকৈ মজাৰ বস্তুটো হ'ল যে আপোনালোকৰ যেনে USA, ব্ৰাজিল, ইণ্ডিয়া, UK ইত্যাদি দেশৰ ডাঙৰ দেশৰ গানবোৰ ৰিলিজ হোৱাৰ লগে লগে আপোনালোকে এই এপ্লিকেশ্যনত চাব পাৰে। চ' ফ্ৰেণ্ডছ, আৰু এটা কথা যে এই এপ্লিকেশ্যনটোত ফ্লোটিং পপ আপ আছে, ফ্লোটিং পপ আপ। আৰু এই এপ্লিকেশ্যনত 100 প্ৰকাৰতকৈ বেছি গান আছে। চ' ফ্ৰেণ্ডছ, আৰু এই এপ্লিকেশ্যনত কি আছে, আৰু এই এপ্লিকেশ্যনত আছে হিপ হপ, ৰেগি, ডিস্কো, জাজ ইত্যাদি প্ৰকাৰৰ গান আছে, যিটো আপোনালোকে এই এপ্লিকেশ্যনত চাব পাৰে। আৰু ফ্ৰেণ্ডছ, আৰু এটা কথা, আৰু এই এপ্লিকেশ্যনটো 2019 চনৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখে পাব্লিছ কৰা হৈছিল। চ' ফ্ৰেণ্ডছ, এপ্লিকেশ্যনটো মই এতিয়া ডাউনলোড কৰিম। আপোনালোকে প্ৰথমে প্লে ষ্ট'ৰত গৈ ফ্ৰী মিউজিক ফৰ ইউটিউব ষ্ট্ৰীম চাৰ্চ কৰিব। কৰাৰ পিছত আপোনালোকৰ প্ৰথম যিটো পাইছে, এইটো মই আগতেই ইনষ্টল কৰি ৰাখিছিলোঁ। ইয়াত মই ডাইৰেক্ট অ'পেন কৰোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাব। এটা মই অ'পেন ছেটিং মাৰি দিব। আৰু ইয়াত ছেটিঙত গৈ আপোনালোকে পাৰ্মিশ্যন দিব। বেক কৰাৰ পিছত আপোনালোকে ইয়াত দেখুৱাব কানেক্ট কণ্টিনিউ উইথ ফেচবুক বা ফেচবুকত কৰিব লাগে বা গুগলত কৰিব লাগে। মই ফেচবুকত কৰি আছোঁ। ইয়াত লোডিং হৈ আছে, অলপ চাই থাকক। এতিয়া মোৰ হৈ গ'ল, ফেচবুকৰ লগত মই কানেক্ট কৰিছোঁ। আৰু আপোনালোকে ইয়াত দেখা পাইছে যে টপ চাৰ্টছ ইণ্ডিয়াত আজি কি গান ৰিলিজ হৈছে, ইউনাইটেড ষ্টেটত কি ৰিলিজ হৈছে, ব্ৰাজিলত কি হৈছে, ইউনাইটেড কিংডমত কি হৈছে, চাউথ কোৰিয়া। ইয়াত আপোনালোকে যিকোনো দেশৰ গান আপোনালোকে ইয়াত লগে লগে পাব পাৰে, ৰিলিজ হোৱাৰ লগে লগে। চাই আছে যে লেটেষ্ট ৰিলিজেছ গান, এইবিলাক যিমান গান আছে চব পাব পাৰে। মই এতিয়া দেখুৱাই দি আছোঁ যে ফ্লোটিং পপ আপ কি। মই এটা গান বজাওঁ, এই ধৰক এই গানটো। নেটৱৰ্ক অলপ প্ৰব্লেম হৈ আছে মোৰ ইয়াত। চ' ফ্ৰেণ্ডছ, অলপ ৰখক। চ' ফ্ৰেণ্ডছ, এতিয়া বেক কৰি দিয়াৰ পিছত এই সৰু যিটো চাইছে, মই য'তেই নিব পাৰোঁ স্ক্ৰীণত তাতেই মই নিব পাৰিম। এইটো হ'ল ফ্লোটিং পপ আপ বুলি কোৱা হয়। এইটো আপুনি য'তেই নিব পাৰে তাতেই। যে ধৰক যে মই বেলেগ এটা এপ্লিকেশ্যনত কাম কৰি আছোঁ, ডাইৰেক্ট লৈ যাব যে মই হোৱাটছআপত কাৰোবাৰ লগত মেছেজ কৰি আছোঁ।
মই হোৱাটছআপত কাৰোবাৰ লগত মেছেজ কৰি আছোঁ, মই ভিডিঅ'টো চাব লাগে। তেন্তে ফ্ৰেণ্ডছ মই ইয়াত ৰাখি স্ক্ৰীনৰ ইয়াত ৰাখি মই যিকোনো মানুহৰ লগত মেছেজ কৰিব পাৰোঁ। এইটো হ'ল ফ্ল'টিং পপআপ বুলি কোৱা হয়। চাইছে যিকোনো আপোনালোকে যাব পাৰে, এইটো কোৱা হয় ফ্ল'টিং পপআপ বুলি কোৱা হয়। আৰু ফ্ল'টিং পপআপ কোৱা হয় এইটোক। আৰু চাইছে এইটো হ'ল ফ্ল'টিং পপআপ। চ' ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে যিকোনো গান, এপ্লিকেশ্যনৰ লিংক ডিছক্ৰিপশ্যনত আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব। যিকোনো গান কৰিব পাৰে। আৰু ইয়াত ধৰক এই আছে প্লে নেক্সট শ্বেয়াৰ কৰিব, যে ষ্ট্ৰীমত শ্বেয়াৰ কৰিব। অলপ দেৰি লাগে, কিন্তু ফ্ৰেণ্ডছ এনেকৈ আপোনালোকে ইউটিউবৰ ভিডিঅ'বিলাকৰ ইয়াত আনি আপোনালোকে কি কৰিব পাৰে, ফ্ল'টিং পপআপৰ নিচিনা চাব পাৰে। আৰু ইয়াত আপোনালোকৰ যিমান দেশৰ গান আছে লগে লগে ৰিলিজ হোৱাৰ চাব পাৰে। চ' ফ্ৰেণ্ডছ, দেৰি নকৰি এপ্লিকেশ্যনটো ডাউনলোড কৰক আৰু উপভোগ কৰক। আজি ইমানেই সামৰিলোঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।